এনেকৈ কাপোৰখিনি এনেকৈ উলিয়াই ল'লোঁ। দহযোৰকৈ আছে 4গৰাকী মানুহ আৰু এয়া মই হোৱাইট কালাৰৰ মেখেলা এখনত ব্লেক কালাৰ দি কৰিছোঁ। সকলোবোৰ কাপোৰ এনেকৈয়ে জাপিবলৈ ষ্টাৰ্ট কৰিছোঁ। এনেকৈ এখন এখনকৈ জাপি পেলাই এনেকৈ ৰাখি লৈছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল পুষ্পাঞ্জলিজ ক্ৰিয়েশ্যনৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মই পুষ্পাঞ্জলি মিলিয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু ইমানেই গৰম আজি একেবাৰে থাকিবলৈ মানুহ উপায় নাইকিয়া হৈছে। তথাপিতো মই ভিডিঅ' এটা কৰিম বুলি ভাবিছোঁ, যিহেতু বহুতখিনি কাপোৰৰ অৰ্ডাৰ আহি আছে আৰু আপোনালোকে বহুতে জানেই যিহেতু মই বেছিদিন ঘৰত নাথাকিম। সেইটো কাৰণে এইকেইদিন ইমানেই কাপোৰ অৰ্ডাৰ আহে, এদিনতে আপোনাৰ 30-40যোৰমান কাপোৰ কৰিব লগা হয়। কিন্তু দিনাখনে মই ভিডিঅ' কৰিব পৰা নাই বাৰু, যিহেতু ভিডিঅ' কৰাতকৈ কাপোৰ কৰি পেলাই দিয়াটো মোৰ বেছি গুৰুত্বপূৰ্ণ হৈছে। সেইটো কাৰণে একেদিন আৰু আজিও বহুতখিনি ষ্টক আছে। যদিও আজি বহুত গৰম পৰিছে, তথাপিতো মই ভিডিঅ' এটা কৰিম বুলি ভাবিলোঁ অকণমানিকে। সেইকাৰণে আপোনালোকলেও শ্বেয়াৰ কৰিম ভিডিঅ' কেনেকৈ কৰিম, কিমানখিনি কাপোৰ কৰিম সকলোবোৰ। আৰু আজি মোৰ কৰিবলগীয়া কাপোৰখিনি হ'ল এইখিনি এনেকৈ উলিয়াই থৈছোঁ। এইফালে 10যোৰ 10 এনেকৈ 40যোৰ কাপোৰ আছে। আৰু আগতে যোৱা কেইদিনমানৰ আগতে 40যোৰ কাপোৰ একেদিনাখন কৰিছিলোঁ, কিন্তু আজি ইমানেই বেছি গৰম পৰিছে যে 40যোৰ কাপোৰ একেলগে কৰিব পাৰিম নে ঠিকনা নাই। কিন্তু যিমানখিনি পাৰোঁ কৰিম আৰু ৰাতিলৈকে আপোনালোকক দেখুৱাই থাকিম বুলি ভাবিছোঁ সকলোবোৰ। গতিকে আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ ভিডিঅ'টি শেষলৈকে। এইফালে ধুনীয়াকৈ কাপোৰখিনি এনেকৈ উলিয়াই ল'লোঁ। 10যোৰকৈ আছে 4গৰাকী মানুহৰ আৰু এইফালে ধুনীয়াকৈ কাপোৰ পাৰি মেলি ল'লোঁ। আৰু এতিয়া কৰিবলৈ ষ্টাৰ্ট কৰিম। আৰু এইটো ডিজাইন কৰিম কেইবাটাও চাদৰ মেখেলাত কৰিম, আৰু গতিকে সেইটো কাৰণে দুখন মেখেলা একেলগে পাৰি ল'লোঁ মই। এয়া চাওকচোন কেনেকুৱা লাগিছে। আগতে এই ফুলপাহ অকণমান ডাঙৰ আছিলে, কিন্তু ডাঙৰ ফুলপাহ মোৰ ডেমেজ হ'ল। সেইটো কাৰণে সৰুকৈ অকণমান বনাইছোঁ। সৰু যদিও বেয়া নালাগে, ফুলপাহ বহুত ধুনীয়া লাগে, মৰম লগা। এয়া চাওক, এখন মেখেলা হৈ গ'ল আৰু আনখন মেখেলা এতিয়া কৰি আছোঁ। এনেকৈ 2যোৰ-3যোৰ থাকিলে একেলগে মেখেলাকেইখন পাৰি লওঁ, আৰু চাদৰকেইখনত এনেকৈ যদি জেগাযোৰ এনেকৈ একেলগে পাৰি লওঁ। এয়া হৈ গ'ল দুখন মেখেলা কমপ্লিট। তাৰপিছত এতিয়া এখন চাদৰখন পাৰি ল'লোঁ ধুনীয়াকৈ, আৰু চাদৰখনো এইফালে কৰি হৈ গ'ল। একেবাৰে চিম্পল ডিজাইনত কৰিছোঁ, বৰ বেছি ডিজাইন ভিতৰত দিয়া নাই। এইফালে আকৌ দুখন মেখেলা পাৰি ল'লোঁ আৰু এইটো ডিজাইনত কৰিম। চাই থাকিব একেলগে, যিহেতু কেইবাটাও যোৰাত একেটা ডিজাইনে কৰোঁ, সেইটো কাৰণে একেলগে কৰোঁ মই। তেতিয়া অকণমান স্পীড হোৱা যেন লাগে। 2-3গৰাকী মানুহৰ ছেম ডিজাইন যদি হয়, তেতিয়া মানে খুব ভাল হয় আৰু কৰিবৰ কাৰণে। এয়া এখন মেখেলা হৈ গ'ল আৰু আনখন মই কৰি আছোঁ। এয়া হৈ গ'ল দুখন মেখেলা কমপ্লিট, আৰু এতিয়া চাদৰখন কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। আৰু এইফালে হৈ গ'ল চাদৰখন। একেবাৰে কমকৈ ফুল দিছোঁ, যিহেতু ফুলটো অকণমান ডাঙৰ হয়। আৰু এইফালে এনেকৈ মেলি দিছোঁ কাপোৰখিনি, আৰু লগতে এইফালেও আৰু এখন চাদৰ হৈ গ'ল ছেম ডিজাইন। কেনেকুৱা লাগিছে চাওকচোন, অকণমান ভৰ্তি কৰি দিছোঁ। আৰু এইফালে এইটো ডিজাইনত কৰিম, দুখন মেখেলা এইফালে পাৰি ল'লোঁ একেলগে। আৰু এয়া মই হোৱাইট কালাৰৰ মেখেলা এখনত ব্লেক কালাৰ দি কৰিছোঁ, আৰু ছেম কালাৰ দিয়ে কৰিছোঁ এখন মেখেলাও। ডিজাইন ছেম, কালাৰ ছেম। এয়া হৈ গ'ল চাদৰখন ধুনীয়াকৈ হৈ গ'ল। আৰু ভিতৰৰ ডিজাইনখিনি চাওকচোন কেনেকুৱা লাগিছে জনাব। আৰু এইফালেও এখন হৈ গ'ল ছেম ডিজাইন, ছেম কালাৰ। আৰু এইফালে ব্লেক চাদৰখন, এয়া চাওক, ব্লেক চাদৰখন অকণমান বেছিকৈ ফুল দি দিছোঁ। আৰু যোনটো পাৰীটো সেইটো চাওকচোন, অকণমান আজি আনকমন ডিজাইন এটা কৰিবলৈ চেষ্টা কৰিছোঁ। নিজে উলিয়াই লৈছোঁ ডিজাইনটো। এয়া চাওকচোন কেনেকুৱা লাগিছে জনাব। আৰু এইফালে গছা ডিজাইনৰ এখন চাদৰ, মুগা চাদৰ হয়। আৰু এইফালে লাইট পিংক কালাৰ, বেবী পিংক কালাৰ এখন চাদৰ। আৰু এই চাওক, এইফালে আৰু পাতৰ ডিজাইনটো ধুনীয়াকৈ কৰিছোঁ। আৰু এইফালে পখিলা ডিজাইনটো য়েল্ল' কালাৰৰ যোৰাত, আৰু এইফালে লেমন য়েল্ল'। আৰু অকণমান ৰেষ্ট লৈ লৈছোঁ, যিহেতু বহুতখিনি কাপোৰ কৰি আছোঁ। অকণমান ৰেষ্ট লৈ নকৰিলে নিজৰে গা বেয়া হ'ব পাছত। সেইটো কাৰণে, আৰু যিহে কালাৰৰ একেবাৰে গেলা গোন্ধ, একদম থাকিব নোৱাৰা। আৰু এইফালে কাপোৰখিনি সকলো মেলি থৈ দিছোঁ, আৰু একদম আবেলি আৰু সন্ধিয়া হওঁ হওঁ অৱস্থা হৈছে। আৰু কাপোৰ আছে কেইবাযোৰো কৰিবলৈ। এইখিনি কাপোৰ আছে কৰিবলৈ, আৰু এইফালে এইখিনি আছে। আৰু এইখিনি কাপোৰ কাইলৈ কৰিম, যিহেতু কাইলৈও বন্ধ আছে, সেইটো কাৰণে কাইলৈ কৰিম। আৰু এইফালে অকণমান দেখুৱাই দিছোঁ কাপোৰখিনি।
এইখিনি কাপোৰ এনেকৈ মেলি থৈ দিয়া আছে। এনেকৈ কৰি গৈ আছোঁ আৰু স্ক্ৰীন ধুই ধুই কৰিব লগা হৈছে। একদম অৱস্থা নাইকিয়া, একদম দেখিছেনে ঢৌ উঠিছে। ইমানে কাপোৰ কৰি আছোঁ, এইফালে ঢৌ উঠিছে আৰু এইডোখৰত উঠিছে, এইফালে ছিগি গৈছে, এনেকুৱা হৈ আছে। একদম অৱস্থা নাই, যিহেতু অকল সোঁ হাতখনে বেছি ব্যৱহাৰ কৰা হয়, সেইটো কাৰণে একদম সোঁ হাতখনৰ অৱস্থা নাইকিয়া হৈ গৈ আছে। মানে কাপোৰখিনি কৰিবলৈ অকণমান এৰিম বুলি ভাবিছোঁ, যিহেতু ইমান বেছি মই কাপোৰ কৰিব লৈছোঁ, কেতিয়াবা মানে নিজে একদম বেমাৰত পৰিম আৰু ইমানেই গেলা গোন্ধ কালাৰটো, আৰু বহুত কষ্ট হয় কাপোৰ কৰিবলৈ। আপোনালোকে হয়তো কৰাবোৰে গম পায়েই। এযোৰ দুযোৰ কৰিলে বেলেগ কথা, কিন্তু মোৰ যিহেতু ডেইলি 30যোৰ 40যোৰ অৰ্ডাৰ থাকে, সেইখিনি কৰোঁতে একদম একেবাৰে মানে অৱস্থা নাইকিয়া হৈ যাওঁ নিজৰে। সেইটো কাৰণে অকণমান কমাম বুলি ভাবিছোঁ। আৰু মইতো লখিমপুৰত নাথাকিলেতো বাৰু একেবাৰে কৰিব নোৱাৰিমেই, কিন্তু যদিও কেইদিনমানলৈকে থাকিম, তথাপিতো মই অকণমান কাপোৰৰ হেৰিটো প্ৰিণ্টিংটো অকণমান কমাম বুলি ভাবিছোঁ। আৰু বহুত কেইযোৰ কাপোৰ কৰিব লগা আছে, কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। আকৌ ইফালে দেখুৱাইছোঁ এযোৰ বেবী পিংক কালাৰত, ৰেড কালাৰ দি কৰিছোঁ লতা ডিজাইনটো, আৰু এইফালেও ছেইম ৰেড কালাৰত কৰিছোঁ পেৰট গ্ৰীণ কালাৰৰ যোৰা এযোৰত। বৰ ধুনীয়া লাগে এইটো ৰেড আৰু পেৰট গ্ৰীণৰ কম্বিনেশ্যনটো। আৰু এইফালে হোৱাইট কালাৰৰ মেখেলা চাদৰ এখনত ধুনীয়াকৈ কৰিছোঁ। আৰু এতিয়া কৰোঁতে কৰোঁতে ৰাতিয়ে হৈ থাকিলে, যিহেতু দুপৰীয়া সময়ৰ পৰা মই ষ্টাৰ্ট কৰিছিলোঁ, আৰু অকণমান বেছিকৈ টাইম লাগে, যিহেতু আজি 30যোৰ কাপোৰ কৰিছোঁ একচুৱেলি, আৰু 10যোৰ থাকি গৈছে, 10যোৰ মই কাইলৈ কৰিম, সেইকাৰণে থৈ দিছোঁ। আৰু এইফালে ভিতৰত শুকোৱা কাপোৰখিনি এনেকৈয়ে মেলি থৈ দিছোঁ। কাপোৰ কৰি হোৱাৰ পাছত গা চা ধুই মেলি ধুনীয়াকৈ ফ্ৰেছ হৈ পেলাই আহিলোঁ। আৰু যিহেতু কাপোৰখিনি শুকালে অলৰেডি, সেইটো কাৰণে আপোনালোকক দেখুৱাম, এবাৰ কাপোৰখিনি জাপি পেলাই দেখুৱাম। যদিও এযোৰ এযোৰকৈ দেখুৱাব নোৱাৰিলেও একেলগে সকলোবোৰ মই দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক। আৰু একেবাৰে কাপোৰৰ অৱস্থা নাইকিয়া, এনেকৈ ধৰণে ভিতৰত আনি পেলাই মেলি থৈ দিছোঁ। এয়া চাওক, এনেকৈ মেলি থৈ দিছোঁ। যদিহে বাহিৰত মেলি থোৱা হয়, যিমান শুকালেও অকণমান সেমেকি থকা নিচিনা লাগে ৰাতি, সেইটো কাৰণে মই এনেকৈ ভিতৰতে আনি পেলাই ফেনৰ তলত অকণমান মেলি দিওঁ, তেতিয়া ফৰফৰীয়া হয় কাপোৰযোৰ। মানে দিবলৈ যিহেতু পেকিঙত যায় ন, তেতিয়া যিমান দিন লাগিলেও তেতিয়া কাপোৰ ভাল হৈ থাকে। আৰু এয়া সকলোবোৰ কাপোৰ এনেকৈয়ে জাপিবলৈ ষ্টাৰ্ট কৰিছোঁ। এনেকৈ এখন এখনকৈ জাপি পেলাই এনেকৈ ৰাখি লৈছোঁ। যিহেতু বহুত কেইগৰাকী 4গৰাকী মানুহৰ আছিলে, কিন্তু 10যোৰ কাপোৰ মই নকৰিলোঁ এগৰাকী মানুহৰ। এতিয়া 30যোৰ কাপোৰ ইয়াত আছে, সকলোবোৰ জাপিম। আৰু নেক্সট এটা ভিডিঅ' লৈ আপোনালোকক দেখুৱাম মই সকলোবোৰ কাপোৰৰ ডিজাইন। ইয়াত হয়তো মই ভালকৈ দেখুৱাব পৰা নাই আপোনালোকক, আগতেও বহুতখিনি কাপোৰ কৰি থোৱা আছে, কিন্তু ভিডিঅ' কৰা নাই, যিহেতু একেবাৰে টাইম নোহোৱা হৈ যায়। যদি মানে ভিডিঅ' কৰি পেলাই কাপোৰ কৰোঁ, তেতিয়া মানে বহুত টাইম লাগে, সেইটো কাৰণে মই বহুতখিনি কাপোৰৰ ভিডিঅ' আপোনালোক মানে নকৰোঁৱে। আৰু যোনখিনি মন যায়, যেতিয়া মন যায় তেতিয়াহে মই ভিডিঅ' অকণমান কৰি থওঁ। আগতে কৰি থোৱা কাপোৰ আৰু এতিয়া কৰা সকলোবোৰ কাপোৰৰ এটা ভিডিঅ', নতুনকৈ এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আনিম। আৰু বহুতে মোৰ কাপোৰ ভাল পাইছে, সেইটো কাৰণে বহুত বহুত ধন্যবাদ। কিমানখিনি পাৰিছোঁ নাজানো, আৰু কিমানখিনি আপোনালোকে ভাল পাইছে মোৰ কাপোৰ নাজানো, কিন্তু আপোনালোকে পাইছোঁ বুলি ক'লে মোৰো ভাল লাগে। আৰু এইখিনি কাপোৰ মই এনেকৈ ভালকৈ দেখুৱাই দিছোঁ আকৌ এবাৰ, এনেকৈ সকলোবোৰ জাপি হোৱাৰ পাছত। আৰু এইখিনিয়ে কাপোৰখিনি আজি নেক্সটৰ ভিডিঅ'ত ভালকৈ আপোনালোকক কাপোৰবোৰ সকলো দেখুৱাই দিম। আৰু আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টি শেষলৈকে চাই থকাৰ কাৰণে, আৰু ভিডিঅ'টি সমাপ্ত কৰিছোঁ। ধন্যবাদ।